बाक्सा जिल्लानि गरायसोरनि मोननैआव थानाय गुरमु गोजौ फरायसालियाव थाखो 8नि आनजादखौ लानानै दुंहाव थासारि सोमजिदों। गुरमु गोजौ फरायसालियाव उपुर्ब कुमार दासनि आथिं सिङाव सोलिगासिनो नामा? गुरमु गोजौ फरायसालिया गाहाय फोरोंगिरि मनिन्द्र कुमार शर्मा बिथांनि गोसो बायदियै सोलिगासिनो नामा? 6-8नि आनजादनि सोंथि बिलाइखौ लानानै खौरां मोननाय बायदिब्ला न'आवनो जिरायनानै सिरियै आनजादनि सोंथि फिननाय लिरनो होनायखौ लानानै दावराव दावसि सोमजिदों। फरायसालिनि सामलाय आफादनि आफादगिरि उपुर्ब कुमार दासनि फिसाज्ला आरो बियादैखौ न'आवनो आनजाद लिरनो होदों फरायसालिनि गाहाय फोरोंगिरिया। फोरोंगिरिनि केमेरानि सिगाङाव गाहाय फोरोंगिरि मनिन्द्र कुमार शर्माया थार खोथाखौ बुंथिनानै लादों। फोरोंगिरिखौ साजा होनांगौ होननानै ओनसोलनि रायजो राजाफोरा सरकारनि खाथियाव दाबि दैखांदों। মই ঘৰৰ পৰা গড়েশ্বৰ যাবলৈ ওলাই আহিছিলোঁ। ইয়াৰ পিছত মই আমাৰ দুৰ্গা মন্দিৰৰ সন্মুখত আমাৰ ল'ৰা কেইজনমান থিয় হৈ আছিল। মোক মাত দিলে, দাদা ক'ত যায়? মই গড়েশ্বৰ পৰা আহোঁ। কথাখিনি ক'লা আৰু গুৰুমা হাইস্কুলত আমাৰ এনে মানে পেপাৰ মানে ঘৰত দি কিনে নিজে দুজন ল'ৰাক এনেকৈ তাৰমানে পেপাৰ ঘৰত দেই, ঘৰত লিখি কিনে আকৌ ৰাতিপুৱা নেক্সট মানে বহি মানে জমা দিয়ে এনেকৈ ক'লাক আৰু অলপ যাব লাগে হেড ছাৰৰ ওচৰত। এনেকৈ কোৱাৰ পিছত মোৰ সময় নাছিল, বহুত কথা কেতিয়া হ'লে যেতিয়া এনেকৈ হৈছে এনেকৈ গুচি আহিলোঁ। আৰু ছাৰক সুধিলোঁ প্ৰথম আহে কি ছাৰ এনেকৈ মানে পেপাৰ আপুনি ঘৰত দিছে নেকি? প্ৰথমে ক'ব খোজা নাছিল, স্বীকাৰ কৰা নাছিল। ইয়াৰ পিছত পেপাৰ দিয়াটো হয়, আচ্ছা আজিৰ পেপাৰ নিয়াটো বহীটো নেক্সট দিনা আপুনি জমা লৈ আছে। প্ৰথমে কি বহি জমা লোৱা কথাটোও মানে স্বীকাৰ কৰা নাছিল। ইয়াৰ পিছত ছাৰে ক'লা কি হয় বহি জমা লোৱাটো হয় এনেকৈ ক'লাক ছাৰে। তাৰপিছত ইটো এনেকৈ মানে চিষ্টেম আছে নেকি আপোনাৰ গভমেণ্ট মানে ৰুল হিচাপত? ছাৰে যেতিয়া ক'লা কি সেনেকৈ ৰুল নাই, তেতিয়াহ'লে আমি আকৌ ক'লোঁ যেতিয়া সেনেকৈ ৰুল নাই তেতিয়াহ'লে আপুনি পেপাৰ আৰু পেপাৰটো কিয় ঘৰত দি পঠালাক আৰু বহিটো তাত নেক্সট কিয় আপুনি জমা লৈছে? তেতিয়াহ'লে আমি এনেকৈ বহুত মানে হেৰি কৰাত ছাৰে ক'লা কি হেৰি মোৰে ভুল হ'ল, এবাৰৰ কাৰণে মোক মাত দি গতিকে হালা চিলা কৰিব নালাগে সেনেকৈ মানে আমাক অনুৰোধ কৰি আছিল ছাৰে। তাৰপিছত নহয় ছাৰ আপুনিতো বাৰে বাৰে এনেকৈ ভুল কৰি থাকিব, আমি মানে মানি থাকিব কথা নহয়। সৰু সাৰা কম বেছি আগতো বহুত ছাৰে ভুল কৰি আহি আছে। আমি কিন্তু ছাৰক আজিলৈকে কোনো মানে কোৱা নাছিল, কিন্তু আজি অলপ দুই এখন মানে অলপ মানে কথাৰ ওপৰত বেছি মানে ক'ব লগা বাদ দি গৈছে ছাৰক। সেইটোতো মতৰ কথা হৈছে। অলৰেডি মই স্পষ্ট ক'ব পাৰোঁ, দুইজন সভাপতি বহি আছে, সভাপতিৰ মতে সভাপতি আৰু হেডমাষ্টাৰ, বাকী কাকো নামানে, পাব্লিক কোনোবা মানে গাৰ্জেনকো নামানে, মানে আমাৰ এৰিয়াৰ মানে পাব্লিককো নামানে। মতলবত এই হেডমাষ্টাৰ আৰু মানে সভাপতি মানে এনেকৈ মানে হেৰি এই সম্পত্তি মানে আমাৰ মানে সভাপতি আৰু মানে হেডমাষ্টাৰ যেনিবা এনেকৈ মানে কৰি আছে। তাৰমানে যিটো মানে স্কুল মেনেজমেণ্ট কমিটি, এই কমিটিটা মানে মতলব মানে কোনো মানে জেনেৰেল মিটিং নপতাকে তাৰ মানে পুৰা চাবমিট দিছিলে। ইয়াৰ পিছত আকৌ ৰাইজ কাক দিছিলে মানে লিখাটো এটা হ'ল অংকুৰ দাস। এইটো কাৰ হয়? অংকুৰ দাসটো আমাৰ সভাপতিৰ নেকি? সভাপতিৰ কি? অংকুৰ দাসটো সভাপতিৰ ভতিজা। ইয়াৰ পিছত চিন্ময় দাসটো সভাপতি স্বয়ং মানে ল'ৰা। কি হৈছে কওকচোন আপুনি? নহয়, এওঁলোকে যিহেতু বেলেগ স্কুলৰ ষ্টুডেণ্ট আছিল আমাৰ কমৰ গাঁৱৰ, কিন্তু আমাৰ ৰেজিষ্ট্ৰেশ্যনৰ নাইনত ইয়াত থকাৰ কাৰণে সভাপতিয়ে হেৰি কৈছিল যে ছাৰ আপুনি পেপাৰকেইখন দি দিব, আমাৰ চুলিকেইটা লিখি পেলাই আপোনাক যদি প্ৰয়োজন হয় তেতিয়া বহিটো আমি চাবমিট কৰি দিম। আমি এনেকুৱাকৈ যোৱা বছৰো আমি কেনেকুৱা কৈছিল বেলেগৰ ৰেজিষ্ট্ৰেশ্যন আছে, কিন্তু আমি ইয়াতে পঢ়াইছে ষ্টুডেণ্টখিনি ভাল হয় এনেকুৱা কৈছিল। তেওঁলোক বাক্সা ডিষ্ট্ৰিক্টৰ ষ্টুডেণ্ট নহয়, সেইবিলাক নহয়। কোনটো আপুনি এইটো যিটো স্কুলৰ হেডমাষ্টাৰ হয় আপুনি কেনেকুৱা কৰিব পাৰিলে? সেইটো নহয়, যিহেতু আমাৰ ষ্টুডেণ্ট আমাৰ ক্লাছ 9 ৰেজিষ্ট্ৰেশ্যনটো আছে কাৰণে আমি তোমাৰ দিব লাগিব। ল'ৰাজনে আপোনাৰ স্কুলত এডমিশ্যন কৰিছে নে নাই? এডমিশ্যন আছে, এডমিশ্যন ক্লাছত নাই, এডমিশ্যন আছে নে নাই? এডমিশ্যন কৰা নাই। এডমিশ্যন নকৰাকে কেনেকুৱা এক্সাম দিলে আপোনাৰ অফিচত স্কুলত? লাষ্টত আছে আমাৰ তেওঁলোকৰ তাৰমানে ৰেজিষ্ট্ৰেশ্যনটো আছে ক্লাছ 9ত। ৰেজিষ্ট্ৰেশ্যন কেনেকুৱা থাকিলে এইটো কওকচোন আপুনি? নাই, এইটো যিহেতু প্ৰাইভেট স্কুলৰ পৰা তেওঁলোকে আনি পেলাই আমাক এপ্লাই কৰিছে, চেবা এইটো ৰেজিষ্ট্ৰেশ্যন কৰি দিছে। কেনেকুৱা আছে আপোনাৰ? কেনেকুৱা নাই দিয়া, ৰাইজে আপোনাৰ অভিযোগ কৰি আছে, এতিয়া কি ক'ব? নাই, সেইকাৰণে মই কৈছো মই এইটো কাৰণে মই দুখিত, গতিকে মই ভুল হৈছে এইটো।